নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত কথা পাতিম যে নতুনকৈ SBI ATM কাৰ্ড আহিলে আপুনি পিন জেনেৰেট বা পিন কেনেকৈ বনাব। তাৰ বাবে আপোনাক লাগিব 11টা একাউণ্ট নম্বৰ আৰু ৰেজিষ্টাৰ মোবাইল নম্বৰ। আহক তেন্তে বন্ধু বান্ধৱীসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, প্ৰথমতে আপুনি যিকোনো ওচৰত থকা ATM এটাত গৈ আপোনাৰ নতুনকৈ অহা ATM কাৰ্ডখন ATMত গৈ সোৱাইপ কৰিব, কিন্তু কাৰ্ডখন উলিয়াই নানিব। তাৰপিছত আপুনি পিন জেনেৰেশ্যনত যাব আৰু তাত অ'কে কৰিব। অ'কে কৰাৰ পিছত প্লিজ এণ্টাৰ ইয়ৰ 11 ডিজিট একাউণ্ট নাম্বাৰ বা টু একাউণ্ট নাম্বাৰ বুলি দেখুৱাব। দেখুৱাৰ পিছত আপুনি কি কৰিব, সেই 11টা আপোনাৰ একাউণ্ট নাম্বাৰ তাত ডাইল কৰিব। ডাইল কৰি আপুনি ক্লিক কৰি কনফাৰ্মত অ'কে কৰিব। অ'কে কৰাৰ পিছত আপোনাক দেখুৱাব যে প্লিজ এণ্টাৰ ইয়ৰ 10 ডিজিট মোবাইল নম্বৰ, আৰু মোবাইল নম্বৰকেইটা আপুনি ডাইল কৰি আপুনি কনফাৰ্ম কৰিব। কনফাৰ্ম কৰাৰ পিছত আপোনাক দেখুৱাব যে ইয়ৰ ট্ৰেনজেকশ্যন ইজ বিং প্ৰচিড, প্লিজ ৱেট। সেইটো তাৰপিছত আপুনি সেইটো কমপ্লিট হ'ব। কমপ্লিট হোৱাৰ পিছত আপোনাক শ্ব' কৰিব যে অলপ সময় ৰৈ দিব। ৰৈ দিয়াৰ পিছত আপুনি দেখিবলৈ পাব যে ট্ৰেনজেকশ্যন কমপ্লিট, প্লিজ টেক ইয়ৰ কাৰ্ড। তাৰপিছত আপুনি কি কৰিব, কাৰ্ডখন উলিয়াই আনিব আৰু তাৰপিছত আপোনাৰ মোবাইললৈ এটা SMS আহিব। আৰু SMSটো এনেদৰে আহিব যে আপোনাৰ কাৰ্ডখনৰ যি লাষ্টৰ সংখ্যাকেইটা 4টা সংখ্যাৰ বিপৰীতে আখৰেৰে 4টা সংখ্যা লিখা এটা SMS আহিব। আৰু সেই SMSটো তাত 4টা পিন থাকিব আৰু সেই 4টা পিন এতিয়া বহুৱাব লাগিব। আহক তেন্তে কেনেকৈ কৰিব লাগিব সেই বিষয়ে সবিশেষ জানি লওঁ। আপুনি আকৌ কাৰ্ডখন সোৱাইপ কৰিব। সোৱাইপ কৰাৰ পিছত আপুনি লেংগুৱেজ চিলেক্ট কৰিব। চিলেক্ট কৰি আপুনি কি কৰিব, এণ্টাৰ এনি নাম্বাৰ বিটুইন 10 to 99। তেতিয়া আপুনি যিকোনো দুটা সংখ্যা ডাইল কৰিব। ডাইল কৰাৰ পিছত আপোনাক কি কৰিব, প্লিজ এণ্টাৰ ইয়ৰ পিন, যিটো আপোনাৰ মোবাইলত আহিছিল সেই পিনকেইটা ডাইল কৰিব। ডাইল কৰাৰ পিছত আপুনি কি কৰিব, বেংকিং চিলেক্ট কৰিব। বেংকিং চিলেক্ট কৰাৰ পিছত আপুনি কি কৰিব, প্লিজ চিলেক্ট ট্ৰেনজেকশ্যন। ট্ৰেনজেকশ্যনত ইপিনে লেফ্ট ছাইডত আপুনি দেখিব যে পিন চেঞ্জ। পিন চেঞ্জত গৈ অ'কে কৰিব। অ'কে কৰাৰ পিছত আপুনি এটা ইণ্টাৰফেচ দেখিবলৈ পাব। তাত দেখিব যে প্লিজ এণ্টাৰ ইয়ৰ নিউ পিন। তেতিয়া আপুনি কি কৰিব, আপোনাৰ মন পচন্দৰ 4টা যিকোনো সংখ্যা ডাইল কৰিব। ডাইল কৰি আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আকৌ প্লিজ এণ্টাৰ ইয়ৰ নিউ পিন বুলি আহিব। তাৰপিছত সেইটো ডাইল কৰিব। ডাইল কৰাৰ পিছত ইয়ৰ ট্ৰেনজেকশ্যন ইজ বিং প্ৰচিড, প্লিজ ৱেট বুলি শ্ব' কৰিব। শ্ব' কৰাৰ পিছত আপুনি দেখিবলৈ পাব যে ট্ৰেনজেকশ্যন ইজ কমপ্লিট, মানে আপোনাৰ কাৰ্ডটো কমপ্লিট হৈ গৈছে। তেতিয়া প্লিজ টেক ইয়ৰ কাৰ্ড বুলি আহিব আৰু আপুনি কাৰ্ডখন উলিয়াই ল'ব। অৰ্থাৎ আপোনাৰ ATM পিন বনোৱা হৈ গৈছে। আপুনি এতিয়া চেক কৰি চাব পাৰে বা টকা উলিয়াব পাৰে। গতিকে এনেদৰে আপুনি আপোনাৰ নিউ জেনেৰেশ্যন, অৰ্থাৎ এনেদৰে আপুনি SBI ATM কাৰ্ডৰ নিউ পিন জেনেৰেশ্যন কৰিব পাৰিব বা আপুনি পিন বনাব পাৰিব। আৰু যদি কেতিয়াবা আপুনি পিন চেঞ্জ কৰিব লগা হয়, এই যে আপুনি পিন চেঞ্জত গৈছে, তেনেদৰে চেঞ্জৰ পৰা আপুনি কৰিলেও আপোনাৰ পিন চেঞ্জ কৰিব পাৰিব। চ' বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ নতুন নতুন ভিডিঅ' পাবৰ বাবে।